হেল্ল' গাইজ, আজি মই আপোনালোকক দেখাম মই মোৰ গৰম বন্ধৰ দিনকেইটা স্কুলতনো কেনেকৈ পাৰ কৰিলোঁ। আমাৰ কলেজত যেতিয়া গৰম বন্ধ দিছিল তেতিয়া মই যোনখন স্কুলত আগতে পঢ়িছিলোঁ সৰুতে, তেতিয়া তাৰ হেড ছাৰে ক'লে যে তই এনেই থকাতকৈ সেইকেইদিন স্কুলতে বুজাই দিবি। সেই স্কুলত পঢ়োৱা দিনকেইটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপকৈ। এইখনেই আমাৰ স্কুলখন আৰু এয়াই আমাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰ। তাহাঁতক পঢ়াই ভালেই লাগিছিল, অলপ উৎপতীয়া হয়, উৎপতীয়া যদিও বহুত মৰমীয়াল হয়। এয়াই আমাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰ, মৰম লগা ল'ৰা ছোৱালীবোৰ। তাহাঁতি বাৰু মই ভিডিঅ' কৰা গম নাপায়, মই তাহাঁতক নোকোৱাকৈ ভিডিঅ' কৰি আছিলোঁ। এতিয়া ছুটি দিবৰ সময় হ'ল, সকলোৱে ঘৰা ঘৰি গুচি গ'ল আৰু ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ।